সেইদিনাখন শিৱসাগৰ বিধায়ক মহোদয়ে ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে খুব বেয়া শব্দ তেওঁ প্ৰয়োগ কৰিছে আৰু এইটো ভাৰতীয় জনতা পাৰ্টী দলৰ এক সহনশীলতা, যাৰ কাৰণে আমি তেনেকুৱা এটা কথা আমি সহ্য কৰি থাকিবলগীয়া হৈছে। কিন্তু এটা কথা মনত ৰখা ভাল, প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে আৰু সহ্যটো এটা সময়লৈকেহে হয়। ইয়াৰ পিছত কিন্তু প্ৰতিক্ৰিয়া হ'ব। গতিকে অহা দিনবিলাকত আমি তেওঁ অনুৰোধ জনাম, তেওঁ যাতে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। আৰু বেছিকেলি মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতোতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা, সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ।